আপুনি জানেনে এই দুনিয়াত এনেকুৱা এখনো দেশ আছে যিখন দেশৰ আকাশ মাৰ্গেৰে এৰোপ্লেন অৰ্থাৎ উৰাজাহাজ কেতিয়াও উৰিব নোৱাৰে। নমস্কাৰ, মই সঞ্জয় বৰুৱা, সকলোকে স্বাগতম জনাইছোঁ সঞ্জয় বৰুৱা চেনেললৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছুমান ইণ্টাৰেষ্টিং ফেক্ট। তেনেহ'লে বলক আমি আগবাঢ়োঁ ফেক্টৰ দুনিয়ালৈ। ফেক্ট নম্বৰ 10, পৃথিৱীৰ প্ৰায়ভাগ দেশতে মহ পোৱা যায়েই, কিন্তু এই পৃথিৱীৰ এনেকুৱা এখনো দেশ আছে নহয় যিখন দেশত আপোনালোকৰ মহেই পোৱা নাযায়। মহ মানে এইটো মহৰ কথা কোৱা হোৱা নাই, এইটো মহৰ কথা কৈছোঁ। এই যিটো মহে ডেংগু মেলেৰিয়া এইবিলাক বিয়পাই ফুৰেতো দুনিয়ালৈ, সেইটো মহৰ কথা কৈছোঁ, যিটো আপোনালোকে জানেই। আৰু সেই দেশখনৰ নাম কি জানেনে? সেই দেশখন হ'ল আইচলেণ্ড। আৰু এই আইচলেণ্ডখনতে আপোনাৰ মহেই পোৱা নাযায়। এতিয়া সাধাৰণতে কোৱা হয় যে ঠাণ্ডাৰ বতৰত মহ পোৱা নাযায় বুলি, কিন্তু আইচলেণ্ডখন নহয়, ইমানো ঠাণ্ডা নহয় যে তাত মহ পোৱা নহয়। এণ্টাৰ্কটিকাখন যিমান ঠাণ্ডা নহয়, সেই সিমানো ঠাণ্ডা নহয় যে আইচলেণ্ডখন মহ থাকিব নোৱাৰিব। ঠিক তেনেদৰে আইচলেণ্ডৰ ওচৰে পাজৰে যিখন দেশ আছে নহয়, যেনেকৈ ডেনমাৰ্ক, নৰৱে, তাৰপিছত আছে গ্ৰীণলেণ্ড, এই দেশকেইখনত কিন্তু মহ পোৱা যায়, কিন্তু আইচলেণ্ডখনত মহ পোৱা নাযায়। মহে সাধাৰণতে পানীত কণী পাৰে। এই পুখুৰী, খাল, বিল, নৈ, নলা, নৰ্মদা এইবিলাকত মহে বংশ বিস্তাৰ কৰিব পাৰে, তাতেই কণী পাৰে। কিন্তু আইচলেণ্ডখনো এনেকুৱাও জেগা নহয় যে তাত সেই তেনেকুৱা ধৰণৰ জলাশয়ো নাই, সেইবিলাকো আছে আনকি, তথাপি তাত মহ পোৱা নাযায়। কিন্তু কিয় ইমানখিনি সম্ভাৱনা থকাৰ পিছতো আইচলেণ্ডত কিয় মহ পোৱা নাযায়? বিজ্ঞানীসকলে ইয়াৰ গৱেষণা কৰি এই বুলি উলিয়াইছিল যে আইচলেণ্ডত বছৰত 3 বাৰ ঠাণ্ডাৰ ছিজনটো আহে, আৰু এটা ছিজনত আপোনাৰ বৰফো পৰে। অতিপাত বৰফ পৰা ঠাই আৰু ঠাণ্ডা ঠাইত মহে কণী পাৰিব নোৱাৰে, সেইটো এটা কাৰণ বুলি কয়। আন এটা কাৰণ হ'ল আইচলেণ্ডৰ যিটো বতাহ, পানী, বায়ু, মানে গোটেই পৰিৱেশৰ গাঁথনিটোৱে এনেকুৱা গাঁথনি মানে যিটোত মানে মহে তাত মানে বংশ বিস্তাৰী কৰিব নোৱাৰে, মানে মহ থাকিবই নোৱাৰে। এনেবোৰ কথা কৈ দিয়া হয় যদিও নহয়, কোনেও মানে পূৰা একদম দাবী কৰি ক'ব নোৱাৰে যে এইটো কাৰণতেই ইয়াত মহবোৰ পোৱা নাযায় বুলি। আৰু সেইকাৰণে আইচলেণ্ডখনক এখন বিৰল দেশ বুলিও ক'ব পাৰি, যিখন দেশ আপোনাৰ মহমুক্ত। আৰু এইখিনিতে মজাৰ কথাটো কি জানেনে? আইচলেণ্ডবাসীয়ে যদি কেতিয়াবা মহ চাবলগীয়া হয় নহয়, তেতিয়া তাৰ মানুহে মহ চাবৰ কাৰণে আইচলেণ্ডৰ ইনষ্টিটিউট অফ নেচাৰেল হিষ্টৰীলৈ যাব লাগে। আৰু সেই ইনষ্টিটিউটখনৰ এটা জাৰত, এলকহলযুক্ত এটা জাৰত মহ এটা সংৰক্ষণ কৰি থোৱা আছে। ইণ্টাৰেষ্টিং কথাটো কি জানেনে? এই যিটো জাৰত সংৰক্ষণ কৰি থোৱা মহটো আছে নহয়, এই মহটো আকৌ 1980 চনত গ্ৰীণলেণ্ড, মানে গ্ৰীণলেণ্ড আইচলেণ্ডৰ বাহিৰৰ এখন ঠাই, এই গ্ৰীণলেণ্ডৰ এখন জাহাজৰ ক্ৰু কেবিনৰ পৰা সেই মহটো ধৰি অনা হৈছিলে। আৰু সেই বিমানখনৰ ক্ৰু কেবিনলৈকে সোমাই যোৱা সেই মহটো খেদি ধৰি অনা মানুহজনেই আছিল গিছলি মাৰ গিছলেছন। এই গিছলি মাৰ গিছলেছন ইউনিভাৰ্চিটি অফ আইচলেণ্ডৰ এজন জীৱবিজ্ঞানী। তেখেতৰ মতে যদিও এতিয়া আইচলেণ্ডত মহ পোৱা নাযায়, কিন্তু আইচলেণ্ডত ভৱিষ্যতে মহ পোৱাৰ সম্ভাৱনা আছে। কাৰণটো হ'ল গ্ল'বেল ৱাৰ্মিং, অৰ্থাৎ গোলকীয় উষ্ণতা। আৰু তাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ কাৰণেও লাষ্ট 2 দশকত আইচলেণ্ডৰ তাপমাত্ৰা 2 ডিগ্ৰী ফাৰেনহাইট, মানে 16 ডিগ্ৰী চেলচিয়াছ বাঢ়িছে। আৰু এই সময়খিনিতে আইচলেণ্ডত বহুতো নতুন প্ৰজাতিৰ পোক, পতংগ আদিবোৰ দেখিবলৈ পোৱা গৈছে, যিবোৰ আগতে আইচলেণ্ডত কেতিয়াও দেখিবলৈ পোৱা নগৈছিল। নম্বৰ 9, আজিকালিৰ মানুহবিলাক প্ৰায় সোনকালে বুঢ়া হৈ গৈ আছে। এই ধৰক 60ৰ পিছতে মানুহবিলাক প্ৰায় বুঢ়া হৈ যায়। 60ৰ পিছতে মানে টেবলেট, হস্পিটেল এইবিলাকতে মানে কটাবলগীয়া হয়। কিন্তু এতিয়া যিটো মই আপোনালোকক ফেক্ট ক'বলৈ গৈ আছোঁ নহয়, সেই ফেক্টটো শুনি আপোনালোকো উৎফুল্লিত হৈ উঠিব পাৰে। কিয়নো এই পৃথিৱীতে এনেকুৱা এখন জেগা আছে যিখন জেগাৰ মানুহৰ গড় আয়ুসকাল 100 বছৰ হয়। এই টাইমতো মানুহৰ গড় আয়ুস 100 বছৰ হোৱাটো কিন্তু ইজি কথা নহয়। কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে গ্ৰীক দ্বীপ ইকাৰিয়াত। হয়, এটি আজব দ্বীপ য'ত মানুহৰ গড় আয়ুস 100 বছৰ। তুৰস্কৰ উপকূলৰ পৰা প্ৰায় 30 কিলোমিটাৰমান নিলগত ভূমধ্য সাগৰৰ পূব প্ৰান্তত আছে গ্ৰীক দ্বীপ ইকাৰিয়া। মেডিকেল ছায়েন্সৰ ইমান উত্তৰণৰ পিছতো আজিকালি মানুহৰ আয়ুসকাল দিনে দিনে কমি আহিছে। আচৰিত যে এই দ্বীপৰ বাসিন্দাসকলৰ গড় আয়ুস 100 বছৰ। তদুপৰি হতাশা, স্মৃতিভ্ৰষ্টতা, কেঞ্চাৰ আৰু হৃদৰোগীৰ হাৰো এই দ্বীপত বহুত কম। ইকাৰিয়া দ্বীপৰ প্ৰাকৃতিক সৌন্দৰ্যও খুবেই মনোমোহা। এই দ্বীপৰ চৌদিশে আছে পাহাৰ, পৰ্যটকৰ বাবেও আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু এই স্থান। আপোনালোকক জনাব বিচাৰোঁ যে এই দ্বীপৰ বাসিন্দাসকলৰ শাৰীৰিক সক্ষমতা এতিয়াও উন্নত মানৰ, কিয়নো এই দ্বীপটোৰ পুৰুষ মহিলা সকলোৱে নিজৰ খেতিপথাৰত নিজেই খেতি কৰে। তদুপৰি নিয়মিত শৰীৰ চৰ্চা এই দ্বীপটোৰ বাসিন্দাসকলে বৰ্তাই ৰাখে। সঁচাকৈ বিশ্বৰ বুকুত আদৰণীয় হৈ ৰ'ব এই দ্বীপৰ বাসিন্দাসকল। নম্বৰ 8, আপুনি নিশ্চয় কিবা নহয় কিবা এটা মোবাইল ফোন ব্যৱহাৰ কৰেই। বাৰু আপুনি কোনটো মোবাইল ফোন ব্যৱহাৰ কৰে? অপ্প', ভিভ', ৰিয়েলমি নে OnePlus?
আপুনি যদি ভাবি আছে নহয় এই অপ্পো ভিভো ৰিয়েলমি আৰু OnePlus চাৰিওটা বেলেগ বেলেগ কোম্পানীৰ মোবাইল তেনেহ'লে এইটো ভুল ধাৰণা কিয় জানেনে কাৰণ এই অপ্পো ভিভো ৰিয়েলমি আৰু OnePlusৰ মালিক এজনেই আৰু সেই মালিকজনৰ নাম হ'ল ডন য়ং পিং তেখেত চাইনাৰ হয় আৰু তেখেতৰ কোম্পানীটোৰ নাম হ'ল BBK ইলেক্ট্ৰনিক্স নম্বৰ 7 নকিয়া হয় নকিয়া এইবাৰ আৰম্ভ কৰিছোঁ নকিয়াক লৈ এটা ফেক্ট এতিয়া হয়তো আমাৰ বেছিভাগৰে ফাৰ্ষ্ট ষ্টাৰ্টিং মোবাইল হয়তো আমি নকিয়াৰে লৈছোঁ মনত পেলাওকচোন নকিয়াৰ সেই 1100 হয়তো আপুনিও ল'ব পাৰে সেইবোৰ নষ্টালজিক এতিয়া বৰ্তমান ঠিক আছে আমি আহিছোঁ ফেক্টলৈ এতিয়া ফেক্টটো হ'ল এই নকিয়াৰ নামটো ক'ৰ পৰা আহিছিল হয় এই নকিয়াৰ নামটো আহিছিল ফিনলেণ্ডৰ নকিয়া নামৰ চহৰ এখনৰ পৰা আৰু এই যিখন চহৰ আছিল নকিয়া নামৰ সেই চহৰখনৰ নাম আকৌ সেই ফিনলেণ্ডৰে মানে সেই নকিয়া চহৰৰ কাষেৰে বৈ যোৱা এখন নদীৰ পৰা আৰু সেই নদীখনৰ নাম আছিলে নকিয়ান ভিৰ্টা এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ আপেল দেখিছে বা খাইছে হয়তো ৰঙা আপেল নহ'লে সেউজীয়া আপেল হয়নে কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এই দুনিয়াত এনেকুৱা এটাও আপেল আছে যিটো আপেল নহয় ৰঙা বা সেউজীয়া নহয় সেই আপেলটো ক'লা হয় হয় ব্লেক আপেল এই ব্লেক ডায়মণ্ড আপেলটো এছিয়া মহাদেশৰ তিব্বেত আৰু নিয়াঞ্জিনহে পোৱা যায় প্ৰকৃতিপ্ৰেমীসকলৰ মতে আকৌ এই আপেলটো মানে ক'লা নহয় এই আপেলটো ডাৰ্ক পাৰ্পল অৰ্থাৎ ডাঠ বেঙুনীয়া ৰঙী হয় এতিয়া কথাটো হ'ল এই আপেলটো এনেকুৱা ধৰণৰ এটা ইউনিক কালাৰ কিয় পালে ইয়াৰ কাৰণটো হ'ল এই আপেলটো হাই অল্টিটিউড অৰ্থাৎ উচ্চ উচ্চতাৰ জেগাত ৰোৱা হয় এতিয়া কথাটো হ'ল উচ্চ উচ্চতাৰ জেগা এতিয়া ধৰক আপুনি মোকো সুধিব পাৰে যে মই পাহাৰৰ ওপৰত মানে ওখ জেগা উচ্চ উচ্চতাৰ জেগা তাত এটা আপেল গছ এডাল ৰুই দিলোঁ তেতিয়া তাৰ আপেলটো চাগৈ ডাৰ্ক পাৰ্পল হৈ যাব নাই উচ্চ উচ্চতা মানে সেইটো কথা কোৱা হোৱা নাই উচ্চ উচ্চতা অৰ্থাৎ হাই অল্টিটিউড মানে এইটো বুজোৱা হৈছে যে যিখন এই আপেলটো তিব্বতত পোৱা যায় আৰু এই তিব্বতখন বহুত ওপৰত মানে সাগৰ পৃষ্ঠৰ পৰা বহুত ওপৰত আমাৰ অসমখন সাগৰ পৃষ্ঠৰ পৰা যিমান ওপৰত তাতোকৈ ওপৰত তিব্বতখন বহুত ওপৰত সাগৰ পৃষ্ঠৰ পৰা আৰু সেইকাৰণে ইমান উচ্চ উচ্চতাত যেতিয়া ৰোৱা হয় তেতিয়া কি হয় সেই যিটো সূৰ্যৰ পোহৰ পৰে সূৰ্যৰ UV লাইটছটো পৰে সেই উচ্চ উচ্চতাৰ লগতে সেই UV লাইটছ এই দুইটাৰ মানে মিশ্ৰণত যিটো আপেলৰ যিটো কালাৰ সেই কালাৰটো ডাৰ্ক পাৰ্পল হৈ উঠে আৰু সেইকাৰণে সেই আপেলৰ ৰংটো এনেকুৱা হয় অৱশ্যে এই আপেলটো আমি খাবলৈ নাপাওঁ কাৰণ এতিয়ালৈকে অসমলৈ অহা নাই আৰু অৱশ্যে এই আপেলটো যেতিয়া মানে গছডাল ৰুৱে বা এই প্ৰচেছটো গ্ৰ' হওঁতে বহুত টাইম গুচি যায় কাৰণ এই আপেলটো আৰম্ভণিৰ পৰা একদম পকি খাব হোৱালৈকে নহয় 8 বছৰমান সময় লাগি যায় একদম লং টাইম নম্বৰ 5 আপেলৰ কথা যিহেতু পাতিছোঁ তেনেহ'লে এপল কোম্পানীৰ যিটো লগো আপেলটো সেই আপেলটোৰ বিষয়ে কিবা অলপ কথা পাতি লওঁ এতিয়া কথা হ'ল এপলৰ যিটো লগো আপেলটো সেই আপেলটো অলপমান কামোৰা থাকে চাবচোন এই এপল কোম্পানীৰ আপেলটো অলপ কামোৰা কিয় থাকে সেই বিষয়ে জানিম আজি তেনেহ'লে কথাটো হ'ল এই লগোটো যোনে ডিজাইন কৰিছিল তেওঁ এটা বাকেটত প্ৰথমতে কেইবাটাও আপেল লৈ আনি সেই আপেলকেইটা ড্ৰয়িং কৰি আছিল আৰু যেতিয়া তেওঁ ড্ৰয়িং কৰি আছিল তেতিয়া আপেলকেইটা ইমান এটা ভাল লগা নাছিল তেওঁৰ ড্ৰয়িংটো তেতিয়া তেওঁ অলপ সময় ৰৈ এটা আপেলত এটা কামোৰ দিলে কামোৰ অৰ্থাৎ বাইট এই যে বাইট দিলে আৰু সেই বাইট দিয়া আপেলটোকেই তেওঁ আঁকিবলৈ ল'লে আৰু যে এই বাইটটো কম্পিউটাৰৰ এটা টাৰ্মছেই হয় আৰু সেই টাৰ্মছটোকে ইনক্লুড কৰি পিছলৈ এটা ধুনীয়া এটা যোগসূত্ৰ ওলালে আৰু তেনেকৈয়ে পিছত সেই যে কামোৰ মাৰা যিটো আপেল আছিল সেই আপেলটো তেনেকৈয়ে এপলৰ লগত দি দিলে এতিয়া হয়তো এইটো ফেক্ট আপোনালোকে ক'ৰবাত শুনিছে নহ'লে জানিব পাৰে নাজানিলেও বা নুশুনিলেও আজি জানিব এই ফেক্টটো আৰু সেই ফেক্টটো হ'ল ঘোঁৰাই কেতিয়াও মাটিত পৰি মানে বাগৰি শুব নোৱাৰে হয় আমি মানুহ বা অন্য জীৱ জন্তু যেনেকৈ মাটিত বা পকাত পৰি বাগৰি আমি শুব পাৰোঁ নহয় তেনেকৈ ঘোঁৰাই কিন্তু মাটিত পৰি বাগৰি শুব নোৱাৰে কাৰণ কি জানেনে ঘোঁৰাই যদি কেতিয়াবা কিবা কাৰণত মাটিত পৰি বা শুবলৈও বিচাৰে নহয় তেতিয়া ঘোঁৰাৰ যিটো ৱেইট যিটো ওজন সেই সমস্ত ওজন ডিঙি আৰু পেটত আহি যায় যাৰ ফলত ঘোঁৰাটোৱে উশাহ নিশাহ ল'ব নোৱাৰা হৈ যায় এনেকুৱা কষ্ট পোৱাৰ কাৰণে ঘোঁৰাই কেতিয়াও মাটিত শুই বা পৰি নুশুৱে সেইকাৰণে ঘোঁৰাই থিয় শুৱে আৰু সেইবুলি ঘোঁৰাৰ আকৌ থিয় শুলেও টোপনি নোহোৱা নহয় কিন্তু দেই ঘোঁৰাৰ ধুনীয়া টোপনি আহে দিনটোত কমেও 30 মিনিট গভীৰ টোপনি ঘোঁৰাৰ থাকেই নম্বৰ 3 এতিয়া যেতিয়া টোপনিৰ কথা পাতিছোঁ তেনেহ'লে ডলফিনৰ কথা এটাও পাতি লওঁ ডলফিন এনেকুৱা এটা প্ৰাণী নহয় যেতিয়া ডলফিনটো শুৱে তেতিয়া সেই শোৱাৰ টাইমত ডলফিনে এটা চকু খোলা ৰাখিব পাৰে মানে চাওকচোন শুইছে আকৌ শোৱাৰ টাইমত আকৌ এটা চকু খোলা ৰাখাকৈ শুব পাৰে মানুহে শুলে কেনেকৈ লাগিব এনেকুৱা লাগিব সেই কেনেকুৱা লাগিব নম্বৰ 2
এতিয়া আহিছোঁ এটা লোকেল ফেক্ট লৈ, আৰু সেই ফেক্টটো হ'ল আনাৰস। হয়, এতিয়া আনাৰসক বটানিকেল যিটো নাম, সেই বটানিকেল নামটো হ'ল আনানাছ, আৰু ইয়াৰ ইংৰাজী নামটো হ'ল পাইনএপল। এতিয়া যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'বিলাক চাইছে নহয়, বা লাষ্টৰ ভিডিঅ'টোও চাইছে, তাত এটা আনাৰসক লৈ আমি ফেক্ট দিছিলোঁ। আজিও এটা ফেক্ট দিবলৈ ওলাইছোঁ। এইটো আজিটো কিবা লোকেল হ'ব, লোকেল ফেক্ট মানে অসমৰ ৰিলেটেড কিবা এটা ফেক্ট, আৰু সেই ফেক্টটো আজি আনাৰসক লৈ দি আছোঁ। এতিয়া কথাটো হ'ল আনাৰসক বিভিন্ন নাম আছে। আমাৰ অসমীয়াত আনাৰসক মাটি কঁঠাল বুলিও কোৱা হয়, বা সফুৰি কঁঠাল বুলিও কোৱা হয়, কেতেকী কঁঠাল বুলিও কোৱা হয়। তাৰ উপৰিও মিচিঙত কেতেকী কঁঠাল, গাৰোত অনাৰস, বিষ্ণুপ্ৰিয়া মণিপুৰীত কেহেম, কাৰ্বিত পাৰক জংফং, ডিমাচাত লাইবৰী, টাই ভাষাত মাক কিং হম, আৰু নেপালীত ভুইকটৰ। পৃথিৱীত যিমানবোৰ দেশ আছে নহয়, চব দেশৰ আকাশেদি এৰোপ্লেন উৰেই, কিন্তু এই পৃথিৱীত এনেকুৱা এখন দেশ আছে নহয়, যিখন দেশৰ আকাশেদি উৰাজাহাজ উৰিব নোৱাৰে। কিয় নোৱাৰে এই বিষয়ে জানিম আজি, তেনেহ'লে বলক। আৰু সেই ঠাইখনৰ নাম হৈছে তিব্বেত। হয়, তিব্বেত এনেকুৱা এখন ঠাই, যিখন ঠাইৰ ওপৰেদি উৰাজাহাজ অৰ্থাৎ এৰোপ্লেন উৰিবলৈ দিয়া নহয়। তিব্বতখন চাইনাৰ অট'নমাছ ৰিজন অৰ্থাৎ স্বায়ত্তশাসিত অঞ্চল যদিও তিব্বতখনক দেশ বুলিও কোৱা হয়। এই ঠাইৰ ওপৰেৰে এৰোপ্লেন উৰিব নোৱাৰা কাৰণটো হ'ল তিব্বতখন চি লেভেল অৰ্থাৎ সাগৰ পৃষ্ঠৰ পৰা 16,000 ফিট ওখ, কিন্তু এৰোপ্লেনবোৰক 10,000 ফিট ওপৰলৈ উৰিবলৈকেহে অনুমতি প্ৰদান কৰা থাকে। কাৰণ তাতকৈ ওপৰেদি গ'লে বিমানত অক্সিজেন কমি যাব পাৰে, যাৰ ফলত বিমানত থকাসকল অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰিব পাৰে। তিব্বত এখন বহু ওখ মালভূমিৰ অঞ্চল। কোনোৱে তিব্বতখন ইমান ওখ স্থানত থকাৰ কাৰণে পৃথিৱীৰ ছাদ বা মুধচ বুলিও কয়। আনফালে তিব্বতৰ পৰ্বত আৰু পাহাৰবোৰৰ উচ্চতাও 25,000 ফিটৰ পৰা আৰম্ভ কৰি 29,000 ফিটৰ আশে পাশে। এনে অৱস্থাত পাহাৰ বা পৰ্বতত জাহাজে খুন্দিয়াই দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও থাকে। বিশেষজ্ঞসকলৰ মতে তিব্বতৰ আকাশী পথৰ পৰিৱেশ অন্যবোৰ আকাশী পথতকৈ বহুখিনি বেলেগ। বিশ্বৰ উচ্চতম শৃংগ গৌৰী শংকৰ অৰ্থাৎ মাউণ্ট এভাৰেষ্ট তিব্বতৰ ওচৰতে কাৰণে ইয়াৰ যিটো জেট কাৰেণ্ট বহুত তীব্ৰ। এনে তীব্ৰ কাৰেণ্টৰ ওচৰত উৰাজাহাজ এখন সন্মুখীন হোৱা মানে মৃত্যুক আলিংগন কৰাৰ নিচিনাই। সেয়ে এনেবোৰ বিভিন্ন কাৰণৰ কাৰণেই তিব্বতৰ ওপৰেদি উৰাজাহাজ উৰিব নোৱাৰে। ভিডিঅ'টো আপোনালোকে ইমানখিনি সময়ৰ বাবে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। তেনেহ'লে পুনৰ এটা নতুন ভিডিঅ' লৈ মই পুনৰ আহি আছোঁ, আৰু তেতিয়ালৈ সকলোকে বিদায়।